অফিচলৈ ওলালাই নেকি? ওলালোৱে, দেৰি হৈছে নহয়। কি হ'ল, কিবা ক'বা নেকি? তুমি মানে চব পাহৰি গৈছা ন? পাহৰিলো? কি পাহৰিলো? কিবা আছিল নেকি? বা তুমি ইমান কথা পাহৰা হৈছানে? আমাৰ মানে এনিভাৰ্চাৰী যে আহি আছে, তুমি কথাটো পাহৰিয়ে গ'লা ন? আমাৰ মেৰিজ এনিভাৰ্চাৰীৰ কথা কৈছা? নাই পাহৰা। কিয় পাহৰিমনো বাৰু, তুমি কোৱাচোন। আৰুতো 2 দিন আছেই নহয়, মনত আছে দিয়া। কিয় পাহৰিম বাৰু। বাৰু কি কৰিম বুলি ভাবিছা এবাৰ? কিবা প্লেন আছেনে নাই? সঁচাকে মনত আছে ন তোমাৰ? হওক দিয়া, শুনি ভাল লাগিলে। বাৰু একোতো ভাবা নাই, কিন্তু কিবা এটা হয় কিবা এটাতো কৰিবই লাগিব, ডাঙৰকৈ নহ'লেও সৰুকৈ। কাৰণ এইটো আমাৰ ফাৰ্ষ্ট এনিভাৰ্চাৰী, আৰু নাপাতিলে হ'ব নেকি? লগৰবোৰৰ আগতচোন সন্মান শেষ হ'ব, পাতিব লাগিব আকৌ। লগৰবোৰে কিমান দিনৰ পৰা কৈ আছে, সিহঁতে জানেই আমাৰ ডেটটো মনতেই আছে, গম পাইছা? সেইকাৰণে ভাবিছোঁ সৰুকৈ অলপ পাৰ্টি এটা দিব লাগিব আকৌ। আৰু মোৰ আগৰ ফ্ৰেণ্ডবোৰতো বাদেই, ইয়াত তোমাৰ লগত এতিয়া ভাড়াঘৰত অহাৰ পৰা কিমান যে মোৰ ফ্ৰেণ্ড হৈছে জানা। এই গোটেই কলনীখিনিতো গোটেইখিনিকে মাতিবই লাগিব, আৰু তোমাৰ অফিচৰ মানুহখিনিকো মাতিবা। বহুতখিনি হ'ব, গম পাইছা? লগৰবোৰক নামাতিলে নহ'ব নহয়। তেওঁলোকৰ তাতোতো আমি যাওঁ, তেওঁলোকে আমাক হাঁহিব পিছত, বোলে ইহঁতে এনিভাৰ্চাৰীও নাপাতিলে, তাকো এইটো ফাৰ্ষ্ট হয়। পাতিবই লাগিব, বুজিছা? আৰু 2 দিন আছে, লিষ্টখন বনাই কৰি লৈ বজাৰখিনি সোনকালে কৰিব লাগিব। ঘৰতে সেইখিনি ফিল্ডখন আছে যে, তাতে পেণ্ডেল চেণ্ডেল দি তাতে কৰিব লাগিব, বুজিছা? হয় নেকি? কথাটো বাৰু নোহোৱা নহয়, তুমি ঠিকেই কৈছা। বাৰু মই এতিয়া অফিচ যাওঁ, দেৰি হৈ আছে। তুমি লিষ্টখন বনাই থ'বা, নহ'লে কালিলৈ মানুহখিনি মাতিম, পৰহিলৈ বজাৰখিনি কৰিম, ঠিক আছে? তুমি সোনকালে লিষ্টখন বনাই থ'বা, বুজিছা? মই এতিয়া যাওঁ হা। ঠিক আছে দিয়া, মই বাৰু লিষ্টখন বনাই থ'ম দিয়া। ঠিক আছে, তুমিতো সকলোৰে কথা জানাই, মোৰ লগৰবোৰৰ কথাও জানা, অফিচৰ মানুহৰ কথাও জানা। সকলোৰে লিষ্টখন বনাই থ'বা হা। মই যাওঁ দিয়া। ঠিক আছে দিয়া, আৰু বেগত টিফিন ভৰাই দিছোঁ, টিফিন খাই ল'বা হা। ঠিক আছে। সোনকালে লিষ্টখন বনাই লওঁগৈ, আৰু বৰুৱানীহঁতকতো আজিয়ে কৈ থৈ আহিমগৈ। কথাটো ইমান ভাল লাগে ন? ফাৰ্ষ্ট এনিভাৰ্চাৰী পাতিম, ডাঙৰকৈ পাতিম। কৈছোঁ আৰু সৰুকৈ পাতিম বুলি, ডাঙৰকৈ পাতিম। কিমান ভাল লাগিব সঁচাকৈ। লিষ্টখন বনাওঁগৈ সোনকালে। মই ডাইনিঙতে ভাত সজাই থৈছিলোঁ, আহি পেলাই খালানে? আৰু লিষ্টখন কেনেকুৱা লাগিছে? মই বৰুৱানীহঁতক মাতি থৈ আহিলোঁগৈ মানে, সেইবাবে অকণমান দেৰি হ'ল। খালানে তুমি? আৰু লিষ্টখন চাই আছা যে কিবা এটা কোৱা আকৌ, কেনেকুৱা লাগিছে? চবৰে নাম আহিছেনে তাত? ক'তনো চবৰে নাম আহিছে হা? মোৰ মা দেউতাহঁতৰে নামেই লিখা নাই দেখোন, আৰু মোৰ পৰিয়ালৰ মানুহ কাৰো নামেই লিখা নাই। আৰু তোমাৰ মা নামো লিখা নাই, মা দেউতাৰ নামো। কি লিখিছা তেন্তে? অফিচৰ মানুহখিনি মাতিলে হ'ব নেকি? ঘৰৰ মানুহখিনি পাহৰি গ'লা নেকি? ঘৰৰ কাৰো পৰিয়ালৰ নামেই নাই ইয়াত, সকলোৰে নাম লিখা আকৌ। মই বাৰু ভাত খালোঁ, কিন্তু তুমি লিষ্টখন সম্পূৰ্ণ কৰা আকৌ। মোৰ পৰিয়ালৰ মানুহ কাৰো নামেই নাই, পৰিয়ালৰ মানুহখিনিৰ নামখিনি ভৰোৱা আকৌ। গৈ নামাতিলেও ফোনতে মাতিম সকলোকে। তুমিও যে আৰু নিজৰ পৰিয়ালৰ মানুহখিনিৰ কথানো পাহৰেনে? চবৰে নাম ভৰালা, পৰিয়ালৰ কাৰো ভৰোৱা নাই। দিয়া, নামখিনি সোনকালে লিখা, ফোনতে বহি লৈ পেলাই সকলোকে মাতিব লাগিব। কি কথা কৈছা? নামাতো মই পৰিয়ালৰ মানুহ, একো দৰকাৰ নাই পৰিয়ালৰ মানুহ মাতিবলৈ। লগৰখিনি মাতিম, হৈ গ'ল। ইমান লগৰবোৰ আছে, মোৰ লগৰ, তোমাৰ লগৰ, ওচৰৰ কলনীবোৰ কিমান মানুহ আছে, আৰু পৰিয়ালৰ মানুহৰ পৰা কি ক'বলৈ মাতিব লাগে? এনেই ভেজালহে। 2 দিনৰ আগত আহিব, 2 দিনৰ পিছত যাব, কাম নাই আৰু, নালাগে মাতিবলৈ। কি কথা কৈছা এইবোৰ তুমি? মই পৰিয়ালৰ মানুহ নামাতি পেলাই এনিভাৰ্চাৰী পাতিম নেকি? মোৰ মা দেউতাহঁতকতো মই মাতিবই লাগিব। বেলেগ পৰিয়ালৰ মানুহ নামাতিলেও মোৰ মা দেউতা, বাই ভনী, ভাই ককাই, মই এওঁলোককতো মাতিবই লাগিব ন? কি কথা কৈছা তুমি? মোৰ মা দেউতাহঁতৰ অবিহনে মই পাৰ্টি কৰিম নেকি? মা দেউতাহঁতক এৰিতো ইমান দূৰত চাকৰি সূত্ৰে 2টা আছোহিয়ে ন? মই আগতে আছিলোঁ কথা নাই, কিন্তু বিয়া পতাৰ পিছত বোৱাৰীজনী ঘৰত নাথাকি মোৰ লগত আছে। তথাপিওতো মা দেউতাহঁতে একো কোৱা নাই আজিলৈকে, ধুনীয়াকৈ আহিবলৈ দিছে। ভাড়া ৰুম লৈ 2টা আছোঁ, আৰু এতিয়া পাৰ্টি কৰিম, ঘৰত গৈ কৰিব লাগিছিল। কিন্তু আমাৰ ছুটি নাই কাৰণে বাৰু মই ইয়াতে কৰিব ওলাইছোঁ। কিন্তু মাহঁতক নামাতি কেনেকৈ পাৰ্টি কৰিম? তুমি যে কিছুমান কথা কোৱা নহয়, পৰিয়ালৰ মানুহ আহিলে ভালহে লাগে। লগৰ সমনীয়া বিপদত চাব নেকি? পৰিয়ালৰ মানুহে চাব। পৰিয়ালৰ মানুহখিনি আকৌ নামাতি, লিষ্টত নিলিখি তুমি কি পাৰ্টি কৰিব ওলাইছা? তুমিও মাতা, তোমাৰ পৰিয়ালৰ মানুহ নামাতা কিয়? তোমাৰ মা দেউতাহঁতক সকলোকে মাতা। মই নামাতো, একো দৰকাৰ নাই। মা দেউতাহঁতে আহি কি কৰিবহি? একো বুজি বাজি নাপায় এইবিলাক। কিনো হ'ব? তোমাৰ মা দেউতাটো অকলশৰে থাকে ন? মাতা আকৌ, ভাল পাব। নাই, মই নামাতো। তেওঁলোকে একো ইয়াত মাথা মুণ্ডা বুজি নাপায়। মই ইমান দিন হ'ল যোৱাই নাই, যাবলৈ মন নাযায়। মই আৰু তেওঁলোকক ইয়ালৈ মাতি মই নিজৰ সন্মান শেষ কৰিব নোৱাৰোঁ নহয়। মানুহে কি ক'ব? তেওঁলোক কেনেকৈহে থাকে, গাঁৱলীয়া এভূত, একো বুজি বাজি নাপায়। ইয়াত আহি মোৰ সন্মান শেষ কৰিবহি নালাগে। মই নামাতো কাকো। তুমিও মাতিব নোৱাৰা তোমাৰ পৰিয়াল, কৈ দিছোঁ কিন্তু। তোমাৰ নিজৰ ষ্টেটাছৰ কথা চিন্তা নকৰা কিয়? তোমাৰ ফ্ৰেণ্ডখিনি কি বুলি ভাবিব? কেনেকৈ থাকে? এনেকৈ আহি পাৰ্টিত ঘূৰি ফুৰিলে আমাৰ সন্মান ৰ'বনে বাৰু? তুমি কোৱাচোন। মই সেইবোৰ নাজানো। তুমি তোমাৰ পৰিয়াল মাতা নামাতা তোমাৰ কথা, কিন্তু মই মাতিমেই। তুমি মাতিব নোৱাৰা। উল্টা পুল্টা কৰি নাথাকিবা। মই মাতিম বুলি কৈছোঁ, মাতিমেই, আৰু কথা কৈ নাথাকিবা। ময়ো চাওঁচোন তুমিনো কেনেকৈ মাতা। হ'ব দিয়া, কাজিয়া কৰি থাকিবলৈ মোৰ মন নাই, ভাগৰ লাগিছে, শুওঁগৈ মই। হ'ব যোৱা, কাজিয়া কৰি থকা নাই মই, যি কৰা কৰি থকা। হেৰি
হেৰি আপুনি ঘৰলৈকে যাওক গৈ যাওক মোৰ লগত এনেকৈ ইয়াত বহি থাকিব নালাগে যাওক এনেও আপোনাৰ গাটো বেয়া যাওক গৈ যাওক পথাৰলৈও গ'ল আপুনি এতিয়া আৰু কাম কৰিব নালাগে যাওক ঘৰতে অলপ ভাতকেইটা খাই ৰেষ্ট লওক গৈ যাওক মই ভাত বনাই থৈ আহিছোঁ মই চব্জিকেইটা বেচিব পাৰিলে গৈ আছোঁ যাওক আপুনি মোৰ ওচৰত এনেকৈ বহি থাকিব নালাগে যাওক আৰু গাটো বেয়া লাগিব নহ'বা এই হ'ব দিয়া একো নহয় তোমাৰ ওচৰতে বহি থাকোঁ একেলগে ঘৰত যাম দিয়া তোমাৰোতো গাটো ভাল নহয় তুমিওতো ইয়াত এনেকৈ আছা সি বস্তুখিনি বেচা যাওক দুপইচা ঘৰলৈ আহক বুলিয়ে হ'ব দিয়া একেলগে ঘৰত যাম একেলগে ভাত খামগৈ আৰু এইখিনিত বেচিলে ক'তনো বেচা যাব হেৰা অলপ মুকলিলৈ গ'লেহে ভাল আছিল নেকি কোনো মানুহচোন অহাই নাই বেচিবলৈ কোনেনো এইখিনি নিবহি বাৰু কি হ'ব হাততো পইচা পাতি এটা নাই বস্তুখিনি বেচা যোৱা হয় ভাল আছিলে দিয়া হ'ব দিয়ক মোৰ ইমান বেয়াও নহয় গাটো মই অকলে যাব পাৰিম দিয়ক ঘৰৰ লগতেহে আছোঁ সেইবাবেতো দূৰলৈ যোৱা নাই এইখিনি ৰাস্তাটোতে মানুহ অহা যোৱা কৰি আছে নহয় বেচা যাব দিয়ক চিন্তা নকৰিব সন্ধিয়ালৈকে বাট চাওঁচোন কি হয় কালিলৈ জোখাহে চাউল আছে ঘৰত চাউল কেইটামান আনিব লাগিব নহয় এইকেইটা বেচা গ'লে পইচাকেইটাই চাউল কেইটামানকে আনিবগৈ লাগিব হয় দিয়া তোমাক মই ইমান কষ্ট দিছোঁ মোৰ গাটো জানো কিয় বেয়া হৈ থকা হৈছে ভালকৈ কাম এটাও কৰিব যাব নোৱাৰা হৈছোঁ হাজিৰা কৰিব যাবই নোৱাৰা হৈছোঁ তোমাক পইচা এটা আনি দিব পৰা নাই তুমি নিজে কষ্ট কৰিবলগীয়া হৈছে হয় দিয়া কি যে কৰিম ডক্টৰৰ ওচৰত যাবও নোৱাৰোঁ নহয় নালাগে বেচা যাওক তাৰপিছত একেলগে ঘৰত যাম দিয়া মোৰ ভোকো লগা নাই ইমান কিয়নো বেমাৰ নহ'ব বাৰু কিয় বেমাৰ নহ'ব ছোৱালীজনী পঢ়াওঁতে শুনাওঁতে আপুনি কমখন কষ্ট কৰিলে জানো ছোৱালীজনীক ভালকৈ ডাঙৰ কৰিবলৈ কাৰণে ভালকৈ পঢ়া শুনা কৰিবলৈ কাৰণে যি লাগে বুলি কয় তাকে দিবলৈ কাৰণে আপুনি কম দিনৰ দিনটো কষ্ট কৰিলে নেকি ঘৰে ঘৰে গৈ কাম কৰিলে কিয় বেমাৰ নহ'ব বাৰু এতিয়া বুঢ়া হৈ আহিছে বয়স হৈ আহিছে এতিয়া আৰু বেমাৰ নহ'ব নেকি যিকেইটা জমা পইচা আছিলে সেইকেইটাও তাইৰ বিয়াতেই সকলোবোৰ দি দিলে আৰু তাইও নিজে পচন্দ কৰি তেনেকৈ বিয়া হৈ গুচি গ'ল আজিলৈকে আমি সিহঁতৰ ঘৰত গৈ পোৱা নাই তাইও পাহৰিয়ে গ'ল আৰু আমাক বিয়া হোৱা আজি এবছৰে হ'ব এতিয়া সেই বছৰটো তাই এবাৰ আহিছে মাত্ৰ আমাৰ তাত আৰু এই মাক বাপেক হাললেনো মনতো নপৰা হ'লনে তাই এবাৰো নহা হ'ল মোবাইল এটাও নাই নহয় খবৰ এটা ল'বলৈ কি বা আছে কেনেকৈ বা আছে বেমাৰতে পৰিছে নে কিবা অসুবিধাতে পৰিছে ছোৱালীজনী মই একো গম পোৱা নাই তাই কিয় পাহৰি গৈছে মই জানো তাই আমাক পাহৰি নাযায় তাই কিবা চাগে অসুবিধাতে আহিব পৰা নাই ইমান কষ্ট কৰি আমি তাইক ডাঙৰ দীঘল কৰিছোঁ তাই ভালকৈ খুৱাম পিন্ধাম বুলি আৰু ল'ৰা ছোৱালীৰ কথা চিন্তা নকৰিলোঁ দুটা তিনিটা ল'ৰা ছোৱালী হ'লে তাইক কষ্ট পাব তাইক ভালকৈ খুৱাব নোৱাৰিম এইবোৰ ভাবি আৰু ল'ৰা ছোৱালীৰ চিন্তা নকৰিলোঁ একমাত্ৰ তাইকে ভালকৈ পঢ়াই শুনাই ডাঙৰ মানুহ কৰিম বুলি ভাবিলোঁ আৰু এতিয়া তাই বিয়া হৈ যোৱাৰ পিছত আমাক পাহৰিয়ে পেলালে দেখোন দুখ লাগে কেতিয়াবা বুজিছে ওচৰৰ মানুহবিলাকেও আহি পেলাই কয়হি সোধেহি কি উত্তৰ দিম ভাবিয়ে নাপাওঁ তাই বাৰু আমাক সঁচাকৈ পাহৰি পেলাইছে নেকি হেৰি হেই তুমি যে কি কথাবোৰ ভাবি থকা নহয় আমাৰ নিজৰ ছোৱালীজনীয়ে কিবা আমাক পাহৰি পেলাব নেকি কোৱাচোন আমিহে এবাৰ যাব লাগিছিলে তাইৰ ঘৰত তাই শুনিছোঁ ভাড়া ঘৰত আছে বোলে গিয়েকৰ লগত টাউনত আৰু আমিহে এবাৰ গৈ খবৰ ল'ব লাগিছিল কেনেকৈ আছে কি কথা তাইনো আৰু সেইখন সংসাৰ নাচাই এতিয়া আমাৰ কথা চিন্তা কৰি থাকিলে হ'ব নেকি বাৰু কোৱাচোন হ'ব দিয়া মানুহে যি কয় ক'বলৈ দিয়া মানুহেতো ক'বই আৰু ন সেইবোৰ কথা ধৰি নাথাকিবা বয়স থকালৈকে নমৰালৈকে এনেকৈ ইজনে সিজনৰ সহায় কৰি চলি যাম আৰু দিয়া দুইজনে এনেকৈ মিলা প্ৰীতিৰে চলি যাম আৰু দিয়া তাই আহি আমাক নাচালেও হ'ব তাই নাহিলেও হ'ব দিয়া তাই সুখেৰে থাকক সেইটোৱে লাগে তাই যাতে কষ্ট নাপাওক সেইটোৱে লাগে বাকী আমি সেইবাৰ খবৰ ল'বগৈ লাগিছিলে তাইক বুজিছা হেৰি সঁচাকৈ কৈছেনে আপুনি সঁচাকৈ যাবনে তাত
ময়ো যাম কিন্তু দেই, মোকো লৈ যাব এবাৰ। আপুনি গ'লে ময়ো যাম কিন্তু, মোৰ ছোৱালীজনীক চাবলৈ বৰ মন গৈছে জানেনে, মোকো লৈ যাব কিন্তু। আৰু কিন্তু আপুনি জানো উলিয়াবগৈ পাৰিব? টাউনত থাকে আপুনি, টাউনত গৈ জানো সিহঁতক উলিয়াবগৈ পাৰিব? হেৰি আপুনি কেনেকৈ উলিয়াব সিহঁতক? আজিলৈকে গৈয়ে পোৱা নাই, দেখি পোৱা নাই, কেনেকৈ উলিয়াবগৈ কওকচোন? তাই এবাৰ খবৰ ল'ব লাগিছিলে হয়নে? বেয়া লাগে, ওচৰৰ মানুহকেইজনীও মোক সদায় সুধি থাকে আপোনালোকে ইমান কষ্ট কৰি খায়, ছোৱালীজনীয়ে কিয় নহা হ'ল? ছোৱালীজনীয়ে আপোনালোকৰ দুখবোৰ গম নাপায় নেকি বাৰু? তাই বিয়া হৈ যি গ'লে আৰু আমাৰ খবৰ ল'বলৈ এদিনো নাহে। তাকে কৈ হাঁহি থাকে, কৈ থাকে, সুধি থাকে আহি। মোৰ বেয়া নালাগে নেকি বাৰু কওকচোন তেতিয়া? তাই বাৰু কি অসুবিধাত পৰিছেনো যে আমাক পাহৰি গ'ল, আপোনাক পাহৰি গ'ল? আপুনি ইমান কষ্ট কৰি সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে, তাই কিয় পাহৰি গ'ল বাৰু? পঢ়ি শুনি ইমান ভালকৈ পঢ়ি শুনি পাছ কৰি এতিয়া আমাক পাহৰি গ'ল, বহুত দুখ লাগে ভাবিলে। হয় আপুনি ঠিকে কৈছে, কিবা অসুবিধাও হ'ব পাৰে বাৰু তাই। আমি এবাৰ যাব লাগিব বুজিছে। হেৰি মই পইচা কেইটামান থৈ দিছিলোঁ, কেইটামান বেছি নহয়, কিন্তু ছোৱালীজনীৰ ওচৰলৈ যাব পাৰিম সেইকেইটালৈ বুজিছেনে? কালিলৈ বা পৰহিলৈ মানে যাওঁ ব'লক এবাৰ। মোৰ বৰ চাবলৈ মন গৈছে তাইক, ইমান দিন হ'ল, আজি এবছৰ হ'বহি এতিয়া লগ পোৱা নাই, দেখা পোৱা নাই। ব'লকচোন এবাৰ খবৰ লৈ আহোঁগৈ। লৈ যাবনে বাৰু? তাইৰ ওচৰলৈ লৈ গ'লে মোৰ অসুখ বিসুখ চব ভাল হৈ যাব জানেনে? লৈ যাবনে বাৰু? হেৰি কওকচোন। হয় নেকি? ছোৱালীজনীৰ ওচৰত গ'লে তোমাৰ অসুখ বিসুখ চব ভাল হৈ যাব? ভাল কথা দেখোন, ডক্তৰক দেখাবলৈ দৰকাৰে নাই তেন্তে হ'লে। বাৰু হ'ব দিয়া, এইকেইদিনতে আমি এবাৰ যাম দিয়া, তোমাক লৈ যাম দিয়া ছোৱালীজনীৰ ওচৰত। ল'ৰাটোৰ নাম জানো নহয়, মানে আমাৰ জোৱাৰীৰ নাম জানো নহয়, উলিয়াবগৈ পাৰিম দিয়া। আগতে জানো কাম কৰিবলৈ টাউনত যোৱা নাছিলোঁ? ডেকা কালতে কিমান টাউনলৈ গ'লোঁ কাম কৰিবলৈ কাৰণে, উলিয়াবগৈ পাৰিম দিয়া, কিয় নোৱাৰিম? তুমি মোক ইমান বেঙা বুলি ভাবিছা নেকি? মই চব চিনি পাওঁ বুজিছা। হয় তোমাকহে ফুৰাবলৈ নাপালোঁ বাৰু জীৱনটোত, কিন্তু অকলেতো গ'লোঁ ন, ফুৰিবলৈ নহয় কাম কৰিবলৈকে গৈছিলোঁ, তথাপিওতো চিনি পাওঁ নহয়, উলিয়াব পাৰিম দিয়া, তোমাকো লৈ যাম দিয়া, চিন্তা কৰিব নালাগে। আৰু মানুহবোৰৰ কথাবোৰ ইমান গুৰুত্ব নিদিবা বুজিছা। হ'ব দিয়া, আজি এইকেইটা পইচাও পাই লওঁ, চব্জিকেইটা বেচা যাওক, কালিলৈ পৰহিলৈ মানে ছোৱালীজনীৰ ঘৰৰ পৰা আহিমগৈ দিয়া। হ'ব দিয়ক, আপুনি যে ছোৱালীজনীৰ ওচৰত যোৱা কথা কৈছে বৰ ভাল লাগিছে, মনটো গম পাইছেনে? গাৰ পৰা যেন সকলো বেমাৰ আজাৰ নাইকিয়া হৈ গৈছে এনেকুৱা লাগিছে। আপোনাক মই ক'বহে পৰা নাছিলোঁ, ভিতৰি মোক সেইটো কথাই খুলি খাইছিলে জানেনে? ছোৱালীজনী বা কেনেকৈ আছে, ক'ত আছে, কি অৱস্থাত আছে, কিয় অহা নাই, আমালৈ কিয় খবৰ খাতি এটা দিয়া নাই, পাহৰি গ'ল নেকি আমাক? এইবোৰ কথা, এইবোৰ চিন্তাই মোক খুলি খাইছিলে জানেনে? এতিয়া যে আপুনি মোক লৈ যাম বুলি কৈছে, ছোৱালীজনী ঘৰত যাম বুলি কৈছে এবাৰ, বহুত ভাল লাগিছে মনটো জানেনে? আমি সোনকালে যাম কিন্তু, কালিলৈ পৰহিলৈ মানে যাম কিন্তু, আপুনি কৈ পেলাই কিন্তু নঠগিব, লৈ যাব লাগিব কিন্তু মোক। হ'ব দিয়া, এতিয়া আৰু সেইবোৰ চিন্তা কৰি নাথাকিবা, মই লৈ যাম দিয়া সোনকালে তোমাক। হ'ব দিয়ক। সঁচাকৈ ডেক'ৰেশ্যনটো বৰ ভাল লাগিছে দেই, যেনেকুৱা কৈছিলোঁ তেনেকেই বনাই দিছে তেওঁলোকে, বহুত ভাল লাগিছে দেই, ফুলখিনিও বৰ ধুনীয়া লাগিছে। চবফালে চাই আহিলোঁ, ভাল লাগিছে, বহুত ভাল লাগিছে। ওপৰৰখিনিও বৰ ভাল লাগিছে দেই। গেষ্টটো আহিবলৈ হৈছে, ডাইনিংখিনি চাই আহোঁগৈ চব ৰেডি হৈছেনে নাই। ইয়াততো চব বাৰু ৰেডি আছে, বৰুৱানীহঁতৰ আগত এতিয়া মই বাহাদুৰি কৰিব পাৰিম আৰু। সিহঁততকৈতো মই বহুত ডাঙৰকৈ এনিভাৰ্চাৰী পাতিছোঁ, সিহঁতে বৰ বাহাদুৰি কৰি থাকে। এতিয়া আহিলে দেখিব নহয় মই কিমান ডাঙৰ পেণ্ডেল দিছোঁ, ডেক'ৰেশ্যনটো চাই সিহঁতেও অবাক হৈ যাব। বহুত ভাল লাগিছে, মোৰ নিজৰে ভাল লাগিছে, আৰু সিহঁতৰ ভাল নালাগিব নেকি? সকলোৱে আহি বা ক'ব, মোৰ সন্মান এতিয়া আৰু দুগুণে বাঢ়ি যাব। বহুত ভাল লাগিছে সঁচাকৈ। সিহঁতে বা কেতিয়া আহে, আহিবই আৰু চাগে। সোনকালে ডাইনিংখিনি চেক কৰি আহোঁগৈ, তাত বা চব ৰেডি হৈছেনে নাই চাই আহোঁগৈ। ইয়াততো চব ঠিকে আছে বাৰু। মই এতিয়া সকলোৰে আগত বাহাদুৰি কৰিম, গৌৰৱ কৰিব পাৰিম আৰু।
ফাৰ্ষ্ট এনিভাৰ্চাৰী আৰু মই ডাঙৰকৈ পাতিমেই ফাৰ্ষ্ট বুলি নহয় গোটেইকেইটাই পাতিম সিহঁতক দেখাই দেখাই আকৌ আহাবালে ইয়াতকৈও আৰু ভালকৈ ডাঙৰকৈ পাতিম বৰ বাহাদুৰি কৰে মোৰ আগত মোক চিনি পোৱা নাইতো মই কেনেকুৱা মই কিমান ডাঙৰকৈ পাতিব পাৰোঁ সিহঁতে ভাবিয়ে পোৱা নাই এতিয়া আহি সোমাই চালে আচৰিত হৈ যাব মাজনী 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 মা দেউতা তহঁত মাজনী আমি দে উলিয়াব পাৰিলোঁ যে আচৰিত হৈছে ন মাৰে বৰকৈ আহোঁ আহোঁ কৰি আছিলে সেইবাবে লৈ আহিলোঁ দে চুপ থাক দেউতা মা মনে মনে থাকচোন তহঁতে মোৰ মাথাটো খাবলৈ আহিছে তহঁতে কি ক'বলৈ আহিছে আৰে এনেকৈ খবৰ নিদিয়াকৈ আলে হা মোৰ মান সন্মান চব চেছ কৰিবি এতিয়া তহঁত দুটাই সকলো আলহী আহিব এতিয়া মোৰ মান সন্মান সিহঁতৰ আগত শেষ কৰিবি তহঁতে কি ক'বলৈ আহিব লাগে হা এটাতো খবৰ দিব পাৰা নহ'বা তহঁত যাগৈ যা মা দেউতা তহঁত আজি যাগৈ যা মোৰ নহ'বা মান সন্মান চব চেছ হ'ব এতিয়া মাজনী আমি আহিলে তোৰ মান সন্মান চেছ হয় আমিনো কি কৰিলোঁ তোক তোৰ ইমান দিন খবৰ খাতি এটা পোৱা নাই মোবাইলটোও নাই ফোন এটা কৰিবলৈও সেইকাৰণে বাপেৰক লগ ধৰি লৈ আহিছোঁ আৰু তহঁতে আমাৰ কাৰণে সন্মানহে শেষ হ'ব বুলি কৈছ ইমান দিন তোৰ খবৰ খাতি নোপোৱাৰ কাৰণে আমাৰ কিমান চিন্তা হৈ আছিল জান তইতো পাহৰিয়ে গ'লি আমাক এবাৰো আমালৈ মনত নপৰে তোৰ এবাৰ যাবলৈও নিবিচৰা হ'লি সেইবাবেহে আমি আহিব লগা হ'ল তোৰ খবৰ ল'বলৈ তই কেনেকৈ আছ আমাৰ জানো চিন্তা নালাগে কচোন সৰুৰ পৰা কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ তোক তই কষ্ট পোৱাটো আমি সহ্য কৰিব নোৱাৰোঁ নহয় মাজনী সেইবাবেহে আহিছোঁ তই ক'ৰবাত কষ্ট পাই আছ নেকি চাবলৈ তই আৰু সন্মান শেষ হোৱা কথা ক আমাৰ কাৰণে তোৰ যদি সন্মান শেষ হৈছে আমি নাথাকোঁ দে যামগৈ দে মাজনী যামগৈ দে এই মা চুপ থাকচোন এইবোৰ কথা আৰু কৈ নাথাকিবি মোৰ মাথাটোহে গৰম হ'ব এতিয়া মানে মানুহ আহিব এতিয়া জাননে কিমান ডাঙৰ ডাঙৰ মানুহ আহিব এতিয়া এওঁলোকৰ অফিচাৰবোৰ আহিব তেওঁলোকৰ অফিচৰ মালিকবোৰ আহিব আমাৰ পাৰ্টি আছে আজি জাননে মা তহঁতে আজি আহিব নালাগিছিল নহয় এটাতো খবৰ দি আহিব লাগিছিলে এতিয়া সিহঁতৰ আগত মই যদি সোধে তহঁত কোন কি বুলি ক'ম কচোন তহঁতে ইমান লেতেৰা ফেটেলা হৈ থাক মোৰ ভাল নালাগে গম পাইছানে গাঁৱৰ কথাও বেলেগ টাউনৰ কথাও বেলেগ তহঁতে আজি যাগৈ যা বেলেগ এদিন আহিবি যা মোৰ নহ'বা মান সন্মান চব চেছ হ'ব এওঁৰ ষ্টেটাছ চব চেছ হ'ব অফিচত জাননে মা যাগৈ যা তহঁতে মা দেউতা আপোনালোক ভালে কৰিলে আহিলে ভালনে মা বোপা আমাৰ ভালে দিয়া তোমাৰ ভালনে বাৰু মোৰ ভালেই দিয়ক মা দেউতা যাওক কাপোৰ কানি সলাই ফ্ৰেছ হৈ লওক পিংকিয়ে মোক কোৱাই নাই নহয় আপোনালোকক মাতিছে বুলি আপোনালোকক জনাইছে বুলি কোৱাই নাই ভাল লাগিলে আহিলে যে আপোনালোক ভাল লাগিলে দিয়ক যাওকচোন মোৰ গেষ্ট আহিছে মানে মই যাওঁ আপোনালোক ভিতৰলৈ যাওকগৈ যাওক হ'ব দিয়া বোপা তুমি যোৱা মা হ'ব দিয়ক মা দেউতা আজি তহঁতে যাগৈ যা বেয়া নাপাবি বেলেগ এদিন আহিবি যা থাকাকৈ আহিবি যা আজি যাগৈ যা মা মই এওঁকতো ক'ব নোৱাৰোঁ কিন্তু মানুহৰ আগত কি বুলি ক'ম কচোন বাৰু নালাগে যা তহঁতে আজি যাগৈ যা মা মোৰ লগৰবোৰ আহিব এতিয়া তহঁতে যাগৈ যা হ'ব দে মাজনী তই আৰু ইমানকৈ ক'ব নালাগে আমি যামগৈ দে তই চিন্তা কৰিব নালাগে তোৰ মান সন্মান আমি চেছ নকৰোঁ দে মাজনী আমি যামগৈ দে তই চিন্তা নকৰিবি তই সুখেৰে থাক খালি সেইটোৱে লাগে আমাক চাচোন মাজনী ইয়াতে পিঠা দুটামান আৰু ঘৰত হোৱা শাক পাচলি কেইটামান লৈ আহিছিলোঁ তই খাবি বুলি মোনাটোকে ৰাখ আমি যাওঁগৈ দে ইছ মা কি যে কৰ নহয় তহঁতে মই ইয়াত কিবা চব্জি খাবলৈ নাপাই মৰিছোঁ নেকি টাউনত এইবিলাক কি বস্তু নাপায় নেকি কিবা চব আজিকালি কিনিবলৈ পায় বুজিছ টকা হ'লেই হ'ল যা তহঁতে লৈ যাগৈ তহঁতে খাব পাৰিবি ৰাস্তাত খাব পাৰিবি যা লৈ যা মোক নালাগে এইবোৰ তহঁতে যাগৈ যা সোনকালে যা পিংকি পিংকি গেষ্টে আহি পালেহি হ'বলা ইহঁতে যাবলৈ হোৱা নাই মানে কি যে হ'ব প্ৰণীতা আহি পালা পিংকি আহিলোঁ দিয়া হেপী এনিভাৰ্চাৰী আৰু ইমান বাহিৰৰ পৰা মাতি আছে তোমাক তুমি শুনাই নাই বাৰু এওঁলোক কোননো থেংক ইউ ছ' মাছ আৰু এইবোৰ বাদ দিয়া এওঁলোক আৰু এই কিবা এটা বিচাৰি আহিছে ব'লা ভিতৰলৈ যাওঁ আহা তোমাক কিন্তু বৰ ধুনীয়া লাগিছে দেই হয়নে তোমাকো ধুনীয়া লাগিছে দিয়া আমি মেচিং পিন্ধিম বুলি কৈছিলোঁ নহয় এতিয়া মেচিং হৈছে নাই একে হৈছেনে নাই আমাৰ তোমাৰযোৰ কিন্তু বেছি ভাল লাগিছে ইছ নহয় তোমাৰ ডিজাইনটো বেছি ভাল লাগিছে আহা ভিতৰলৈ যাওঁ আহা ব'লা কিন্তু এওঁলোক মানে কিবা বিচাৰি আহিছিলে
যাবগৈ আহা আমি ভিতৰলৈ যাওঁ আহা হেৰি আমি যাওঁগৈ ব'লক ব'লা ব'লা তুমি কিন্তু বৰ ডাঙৰ পাৰ্টি দিছা দেই বা বৰ ডাঙৰ পেণ্ডেল দিছা ভাল লাগিছে কিন্তু সোমাই আহি বৰুৱানীহঁতো আহিব এতিয়া বাৰু ওলাই আছে ইমান ডাঙৰ পেণ্ডেল দেখি সিহঁতো আচৰিত হৈ গৈছে তুমি ইমান ডাঙৰকৈ এনিভাৰ্চাৰী পাতিবা বুলি ভাবাই নাছিলে সঁচাকৈ বৰ ভাল লাগিছে দেই ভিতৰত সোমাই আহি আৰু ভাল লাগিছে সেই কলনীৰ ভিতৰত তোমালোকে কিন্তু হাইষ্ট মাৰি দিছা দেই বহুত ভাল লাগিছে ইমান ডাঙৰকৈ পাতিছা আৰু পিছে খোৱা বোৱা ক'ত আছে খোৱা বোৱা চাগে আৰু ধুনীয়া কৰিছা নহয় জানো চব খুৱাইছা চাগে ন ব'লা ব'লা ভিতৰলৈ যাওঁ ব'লা অঁ আকৌ নোখোৱাম নে আমাৰ ফাৰ্ষ্ট এনিভাৰ্চাৰী আকৌ তোমালোকৰ খাইছোঁ বাৰু তথাপিও আমাৰ অলপ এটা দুটা আইটেম বেছি আছে চাগে চব আছে মটন পনীৰ চিকেন ফিছ চব আছে চব পাবা মানে যোনে যি খায় আৰু ব'লা ভিতৰলৈ ব'লা খাই ল'বা ব'লা 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 পিংকি আপুনি আহি পালে যাওক ভিতৰতে বহকগৈ ঠিক আছে ঠিক আছে পিংকি মা দেউতাহঁত ক'ত প্ৰণীতা তুমি যাচোন ভিতৰতে বহা গৈছা মই গৈ আছোঁ ঠিক আছে পিংকি তোমাক কিন্তু ধুনীয়া লাগিছে দেই হাজবেণ্ড হয় নেকি থেংক ইউ কিন্তু মা দেউতা ক'ত গ'ল মই সুধি থকা নাই জানো মা দেউতা ক'ত গ'ল নোকোৱানো কিয় দেখা নাই মাহঁতক সেই কিনো কথা সুধি থাকা মই কিবা এটা কৈ আছোঁ তুমি কিবা এটা কৈ আছা বাদ দিয়া না লোকৰ কথা মাহঁত মানে নাই গ'লগৈ দিয়া হ'ল একেটাকে সুধি আছা খালি তোমাক ধুনীয়া লাগিছে বুলি কৈছোঁ মোকো ক'ব নোৱাৰা জানো একদম একো বুজি নাপায় মানে কি যে হ'ব হ'ব দিয়া এইবোৰ আল্টু ফাল্টু কথা বাদ দিয়াচোন মা দেউতাহঁত কিয় গ'লগৈ মানে গ'লগৈ বুলি ক'লা যে ক'ত গ'লগৈ মইহে আল্টু ফাল্টু কথা সুধিলোঁ হা তুমিহে বৰ ভাল কথা সুধিলা মানে আজি এনিভাৰ্চাৰীৰ দিনাখনো উইচ কৰাটো দূৰৰে কথা ভালকৈ কথা এষাৰো ক'ব নোৱাৰা সদায় খালি কাজিয়া কৰিবলৈ জানা মা দেউতাহঁত গ'লগৈ বুলি কৈছোঁ গ'লগৈ আৰু কি হ'ল এতিয়া মানুহৰ আগত মা দেউতাৰ কথা সুধি নাথাকিবা মোক এনেকৈ মই বেয়া পাওঁ সিহঁতে কিবা কামত আহিছে কাম কৰি গ'লগৈ মোৰ ঘৰত থাকিবলৈ অহা নাই নহয় কিবা চহৰত কাম আছিল বোলে টাউনত কামটো কৰিবলৈহে আহিছে এবাৰ দেখিলে হ'ল আৰু দেখা কৰিবলৈহে আহিছিলে হ'ব আৰু ইয়াত আহি পেলাই এনেই বহি থাকিনো কি কৰিব এনেকৈ মানুহৰ আগত যাই তাই আগত সুধি নাথাকিবা মাহঁতৰ কথা মই একদম ভাল নাপাওঁ কৈ দিছোঁ কিন্তু এতিয়া মইহে কাজিয়া কৰিলোঁ ন মই কাজিয়া কৰোঁ নে তুমি কাজিয়া কৰা তুমিচোন ভালকৈ জানা ভাবি চাবাচোন কোনে কাজিয়া কৰে মই জাষ্ট মা দেউতা ক'ত গ'ল সেইটোৱে সুধিছোঁ আৰু যাবলৈ কিয় দিলা কিবা কামতেই হওক বা যিয়ে নহওক যাবলৈ কিয় দিলা আজি পাৰ্টিৰ দিনাখন পাৰ্টি আছে যেতিয়া চব মানুহ ধুনু আহিব তেওঁলোকেও খাই বৈ পিছত আজাদি থাকি কৰি আজি যাব পাৰিলে হয় ন কিয় যাব দিলানো কাম কৰিলে আৰু কামটো কৰি ইয়াতে থাকি যাব পাৰিলে হয় আজি কি যে তুমিও নহয় কিয়নো যাব দিলা কোৱাচোন আৰু সদায় সদায় তুমিহে মোৰ লগত কাজিয়া কৰা মই জানো কাজিয়া কৰোঁ কোৱাচোন আৰু এইবোৰ উইচ কৰা কিবা কৰা মই এইবোৰ বুজিয়ে নাপাওঁ দিয়া একেলগে থাকোঁ মৰম চেনেহে থাকোঁ আৰুনো উইচ কৰিলেহে হয়নে কি যে তুমিও আৰু হ'ব দিয়া হেপী এনিভাৰ্চাৰী কিন্তু মাহঁত যে গ'লগৈ মই কিন্তু অকণো ভাল পোৱা নাই বুজিছা হ'ব দিয়া এনেকৈ উইচ নকৰিলেও হ'ব দিয়া চবটো তোমাৰ কথা মতেই চলোঁ চবটো তোমাৰেই হয় কোনটোনো মোৰ মতে হয় মোৰ মাহঁতক নালাগে বুলি ক'লা মোৰ পৰিয়াল আজিলৈকে নামাতিলোৱেই বুজিছা মোৰ পৰিয়াল নোহোৱাকৈ মই আজি পাৰ্টি কৰিব লগা হৈছে আৰু তুমি মুখে আকৌ ওলটাই খং কৰা তুমি যি কোৱা তাকে শুনি আহিছোঁ তথাপিও আকৌ ওলটাই কাজিয়া কৰা কি যে হ'ব দিয়া এতিয়া খং কৰি থাকিব নালাগে ব'লা গেষ্ট আহিছে নহয় মাত দিয়াগৈ নহবা বেয়া পাব আৰু তোমাৰ মা দেউতাও আহিলে তুমি পঠাই দিলা কি যে হ'ব নহয় তোমাৰ মানে কৈবলৈ নোৱাৰোঁ হ'ব দিয়া ব'লা এতিয়া আৰু কাজিয়া কৰি থাকিব নালাগে আজি মানুহে শুনিলে কি ভাবিব ব'লা হ'ব দিয়া মইহে কাজিয়া কৰোঁ এতিয়া ময়ে বেয়া দিয়া হ'ব তোমাৰ লগত আৰু মই আজি দিনটো লগে নহ'বা মোৰ মুডটোহে বেয়া হৈ যাব পাৰ্টিটো মোৰ মানে চব চেছ হৈ যাব ইমান কষ্ট কৰি ইমান চিন্তা কৰি ইমান মানুহক মাতি কৰি মই যদি পাৰ্টিটোত মনটো বেয়া কৰি থাকোঁ মানুহে কি বুলি ক'ব তোমাৰ লগত মই কথাই নাপাতোঁ দিনটো হ'ব দিয়া তুমি তোমাৰ ফ্ৰেণ্ডৰ লগত থাকা মই মোৰ ফ্ৰেণ্ডৰ লগত থাকোঁ হ'বতো মই কাজিয়া কৰোঁ যেতিয়া সেই আপুৰিজনী কি যে হ'ব নহয় ব'লা কাজিয়া কৰি নাথাকিবা মই খং কৰি থকা নাই নহয় আজি এনিভাৰ্চাৰীৰ দিনাখন খং কৰিব নাপায় ব'লা হ'ব দিয়া এতিয়া ভালকৈ নক'লেও হ'ব তুমি এইবোৰ কি কথা কৈছা মানে হা মাথাটো বেয়া হ'ল নেকি তোমাৰ মা দেউতাহঁতক ইয়ালৈ লৈ আহিবা কি কাৰণে মানে হা তেওঁলোকে তাত থাকি কি অসুবিধা পাইছে তেওঁলোকে যে টাউনত আহি ইয়াত আহি আমাৰ লগত থাকিবহিলগীয়া হ'ল কি কথা কৈছা তুমি এইবোৰ তুমি কি কথা কৈছা তুমি ঠিকে আছাতো হা মোৰ মা দেউতাক আনিম বুলিয়ে মই ইমান ডাঙৰ ফ্লেটটো লৈছোঁ নহবাতো আমাৰ দেউতাৰ কাৰণে সেই ভাড়া ঘৰটোৱে ঠিকে আছিলে ইমান ডাঙৰ ঘৰটো ল'বলৈ কি দৰকাৰ আছিলে মোৰ মইতো কৈছিলোঁ তোমাক ফ্লেটটো ল'ম মা দেউতাহঁতক ইয়ালৈ লৈ আহিম তাত গাঁৱত থাকি তেওঁলোকে কষ্ট পাইছে দেউতাৰ গাটো বেয়া টাউনত আনি পেলাই চিকিৎসা কৰিব লাগিব তোমাকতো কৈছোঁৱেই মই ইয়াত হস্পিটেলত দেখাব লাগিব ট্ৰিটমেণ্ট কৰিম ভালকৈ তোমাক কৈছিলোঁ নে নাই সেইবাবেতো ইমান ডাঙৰ ফ্লেটটো লৈছোঁ তুমি আকৌ এতিয়া অমান্তি হৈছে যে কিহৰ কাৰণে মই আনিবই লাগিব তেওঁলোকক তুমিচোন জানাই মই মা দেউতাৰ একমাত্ৰ ল'ৰা আৰু মই নাচালে কোনে চাব বা আৰু ভণ্টিহঁতে বিয়া হৈ যোৱাৰ পিছৰ পৰা চায়ে আছে আৰু কিমান চাব কোৱাচোন তেওঁলোকৰতো নিজৰ সংসাৰ আছে
তে এতিয়া মই চাব লাগিব ন মা দেউতাক তুমিতো বিয়া হৈ অহাৰ পিছত মোৰ লগতে থাকিলা মাহঁতক এতিয়া কি অসুবিধা হৈছে কি নাই তুমিতো গমেই নোপোৱা এতিয়া মই সেইকাৰণে ইয়ালৈ লৈ আহিম বুলি ভাবিছোঁ আমাৰ লগত থাকিব এইটো ইমান ডাঙৰ ঘৰ আমি দুটা অকলে কাৰণে এইটো ঘৰ কি কৰিবলৈ কোৱাচোন মা দেউতাহঁত আহক ইয়াত থাকিব ডাঙৰ ঘৰ যেতিয়া ভাল পাব তুমি আকৌ কিয় অমান্তি হৈছে মই বুজি পোৱা নাই তোমাৰ কি অসুবিধা হয় মা দেউতাহঁত আহিলে অঁ মোৰ অসুবিধা হয় মই কৈছোঁ নহয় নালাগে বুলি মই অশান্তি পাওঁ তুমি কি অকল মা দেউতাৰ কাৰণে ঘৰটো কিনিছিলা নেকি মোৰ কাৰণে নহয় মানে অকল তেওঁলোকহে ইয়াত থাকিব লাগে মই থাকিব নালাগে মানে মই তেওঁলোক থাকিলে ইয়াত নাথাকোঁ কৈ দিছোঁ কথা ক'বলৈ আহিছে তাত তেওঁলোক একে বুঢ়া হৈ মৰি যোৱা নাই নহয় বেমাৰত পৰি থকা নাই নহয় যে একেবাৰে ইয়ালৈ লৈ আহিব লাগে দুদিনমান চিকিৎসা কৰিবা হৈছে আকৌ কিহৰ কাৰণে ইয়াত একেবাৰে থাকিব লাগে কথা কৈছে মোৰ মাথাটো বেয়া কৰি নাথাকিবা মই তোমাৰ মাথা বেয়া কৰা নাই আৰে তোমাৰ পৰানো মই কি আশা কৰিম ঠিকেই বুজিছা পিংকি মই কথা এটা ভাবিছোঁ তুমি নিজৰ মা দেউতাৰে নিজৰ হ'ব নোৱাৰিলা তোমাৰ নিজৰ মা দেউতাকে তুমি সন্মান কৰিব নাজানিলা তোমাৰ মা দেউতাক তুমি মৰম কৰিব নাজানিলা আৰু মোৰ মা দেউতাক তুমি কি মৰম কৰিবা তোমাৰ পৰা মই সেইটো আশাও নকৰোঁ তুমি যদি অসুবিধা পোৱা তুমি ইয়াৰ পৰা গুচি যাব পাৰা তুমি মোক এৰি দিব পাৰা মোৰ কোনো কথা নাই কিন্তু মই মা দেউতাক আনিম বুলি কৈছোঁ আনিমেই তুমি তোমাৰ মা দেউতাক গুৰুত্ব নিদিব পাৰা তুমি তোমাৰ মা দেউতাৰ কথা চিন্তা নকৰিব পাৰা কিন্তু মই তেনেকুৱা নহয় মই কৰিবই লাগিব মই মোৰ মা দেউতাক ইয়ালৈ আনিমেই বুজিছা সকলোৰে মা দেউতা একেই তুমি তোমাৰ মা দেউতাক সন্মান নকৰা মই একো কোৱা নাই তোমালোকৰ মা দেউতাই ইয়াত আহিলেও মই কোনো আপত্তি নকৰোঁ মই বেয়া নাপাওঁ মা দেউতাক সন্মান কৰা শ্ৰদ্ধা কৰা ভক্তি কৰা এইটো বহুত ভাল কথা পুণ্য পাবা বুজিছা সেইবাবে কৈছোঁ তুমি যদি মোক এৰি গুচিও যাব বিচৰা গুচি যোৱা মোৰ ক'বলগীয়া নাই কিন্তু মই আনিম বুলি কৈছোঁ আনিমেই এতিয়া আৰু তুমি মোক বাধা দিব নোৱাৰা এইটো ক্ষেত্ৰত মই তোমাৰ কিছুমান কথা বৰ লাজ পাওঁ বুজিছা তোমাক ইমান কষ্ট কৰি মা দেউতাই ডাঙৰ দীঘল কৰিলে পঢ়ালে শুনালে তেওঁলোকৰ কি আছে একোতো নাই দিন হাজিৰা কৰি কষ্ট কৰি তোমাক ডাঙৰ দীঘল কৰিলে আৰু এতিয়া তুমি ডাঙৰ হৈ কি কৰিলা তোমাৰ মা দেউতাক তুমি পাহৰি গ'লা এবাৰ যাবলৈও তোমাৰ মনত নপৰে আৰু সিদিনাখন আহিলে তুমি একো নোখোৱা নোবোৱাকৈ পঠাই দিলা তোমাৰ সন্মান শেষ হয় তেওঁলোকক মানুহৰ লগত চিনাকি কৰাই দিলে নহয় জানো সঁচাকৈ তোমাৰ নিচিনা এজনী ছোৱালী মই পাম বুলি ভবা নাছিলোঁ বুজিছা তুমি মোক ডিভ'ৰ্চ দিব পাৰা মোৰ কোনো আপত্তি নাই বুজিছা যিজনী ছোৱালী মাক দেউতাকক সন্মান কৰিব নাজানে মাক দেউতাকৰ কষ্টৰ মূল্য দিব নাজানে সেইজনী আৰু গিয়েকক কি সন্মান কৰিব নিজৰ হাজবেণ্ডক কি সন্মান দিব নালাগে তুমি যাব পাৰা যোৱা তুমি এবাৰমান ভাবিছানে তোমাৰ মা দেউতাক কিমান কষ্টত জীয়াই আছে কেনেকৈ খাইছে কি কৰিছে এবাৰতো তুমি সুধিবলৈ খবৰ ল'বলৈ নোযোৱা তুমি কেনেকুৱা ছোৱালী মই বুজি নাপাওঁ লাষ্ট টাইম কৈছোঁ আৰু মই দ্বিতীয়বাৰ তোমাক একো নকওঁ তুমি যি কৰা কৰিব পাৰা মই মা দেউতাহঁতক কালিলৈকে আনিবলৈ যাম হ'ব দিয়া প্ৰণৱ মই বুজিছোঁ মোৰ বহুত ভুল হ'ল মোক ক্ষমা কৰি দিয়া সঁচাকৈ মই মোৰ মা দেউতাহঁতক বহুত কষ্ট দিছোঁ আৰু লগতে তোমাকো তোমাৰ মা দেউতাক কষ্ট দিয়া মানেতো তোমাক কষ্ট দিয়া সঁচাকৈ মোক ক্ষমা কৰি দিয়া মোৰ বহুত ভুল হ'ল তুমি লৈ আহা মা দেউতাক মই চোৱা চিতা কৰিম মোক চকু মোকলাই দিলা তুমি মোৰ মা দেউতাহঁতে মোক কিমান কষ্ট কৰি ডাঙৰ কৰিছে মই চব পাহৰি গৈছিলোঁ দেউতাই লোকৰ ঘৰত কাম কৰি 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 মোক পঢ়াইছিলে মোক কাপোৰ আনি দিয়ে মোক পৰীক্ষাৰ ফিজ দিয়ে যি লাগে বুলি কওঁ তাকেই দিছিলে নিজে ফাটা চেণ্ডেল পিন্ধি থাকে কিন্তু মোক নতুন চেণ্ডেল আনি দিছিলে সঁচাকৈ মই এইবোৰ চব পাহৰি গ'লোঁ কিয় মোৰ বহুত ভুল হ'ল ভগৱানেও চাগে মোক ক্ষমা কৰি নিদিব সিদিনাখন ইমান কষ্ট কৰি মা দেউতাহঁত আহিলে ইমান দূৰৰ পৰা আৰু মই পানী এগিলাচো নুসুধিলোঁ তেওঁলোকক পঠাই দিলোঁ অপমান কৰি সঁচাকৈ মোৰ বহুত ভুল হ'ল আৰু তোমালোকৰ মা দেউতাহঁতক মই মাতিবলৈও নিদিলোঁ মোক ক্ষমা কৰি দিয়া মোক এৰি নিদিবা মই নিজৰ ভুলটো বুজি পাইছোঁ প্ৰণৱ মোক এৰি নিদিবা মোক ক্ষমা কৰি দিয়া মই বুজি পাইছোঁ মই ক্ষমা খুজিম মা দেউতাহঁতক ময়ো যাম ব'লা তোমাৰ মা দেউতাহঁতক আনিবলৈ ময়ো যাম তোমাৰ লগত হ'ব দিয়া তোমাক মই কেতিয়াও নেৰোঁ তুমি যে নিজৰ ভুলটো বুজি পাইছা সেইটোৱে ভাল লাগিছে মোক সকলোৰ মিলেৰে থাকিলেহে মিলিজুলি থাকিলেহে ভাল লাগে হ'ব দিয়া আমি কালিলৈকে যাম আৰু কাম এটা কৰা তোমাৰ মা দেউতাকো ইয়ালৈকে লৈ আহা ইমান ডাঙৰ ফ্লেট সকলো একেলগে থাকিব পাৰিম আমাৰ মা দেউতা তোমাৰ মা দেউতা চাৰিওজন একেলগে থাকিলে তেওঁলোকে এইটো বয়সত ভালো পাব বুজিছা আৰু তোমাৰ মা দেউতা এনেও ল'ৰা নাই যেতিয়া বহুত কষ্টত থাকে নহয় জানো ইমান কষ্টত অকলে থাকিব নালাগে আগতেই তোমাক পঢ়াবলৈ শুনাবলৈ ডাঙৰ কৰিবলৈ যি কষ্ট কৰিব লগা আছিলে কৰিলে এতিয়া আৰু এইটো বয়সত কৰিব নালাগে তুমি লৈ আহিবাগৈ বুজিছা ময়ো যাম লাগিলে আৰু মোৰ মা দেউতাহঁতকো মই লৈ আহিমগৈ হ'ব ওলাবা মোৰ লগত তোমাক মই কেতিয়াও নেৰোঁ তুমি এনেকৈ যদি বুজি পোৱা মোৰ কথাবোৰ মোৰ ভাল লাগে বুজিছা
ঠিক আছে কালিলৈ তোমালোকৰ মা দেউতাহঁতক লৈ আহি তাৰপিছত চিধা মোৰ মা দেউতাহঁতক লৈ আহিমগৈ চব একেলগে থাকিম আমি বহুত ভাল লাগিব সঁচাকৈ মা দেউতাহঁতেও বৰ ভাল পাব এতিয়া চাগে কিমান কষ্ট কৰি চলি আছে মই কথাটো ভবাই নাছিলোঁ তুমি মোৰ চকু মোকলাই দিলা সঁচাকৈ মই কালিলৈকে গৈ লৈ আহিম তেওঁলোককো ইয়াতে ৰখাম সঁচাকৈ তোমাৰ নিচিনা জোৱাই এজন পোৱাটো বহুত ভাগ্যৰ কথা তুমি যে ইমানখিনি চিন্তা কৰিছা মোৰ মা দেউতাৰ কাৰণে যিখিনি মই চিন্তা কৰা নাছিলোঁ তোমাৰ নিচিনা এজন জোৱাই পাই তেওঁলোকো বহুত সুখী হ'ব কথাটো শুনি বৰ ভাল পাব হ'ব দিয়া আমি কালিলৈকে তেওঁলোকক লৈ আহিমগৈ হ'ব দিয়া এতিয়া আৰু চিন্তা কৰি নাথাকিবা কালিলৈকে সকলোকে লৈ আহিমগৈ আৰু ল'ৰা নাই যেতিয়া মই তেওঁলোকৰ ল'ৰা দিয়াচোন মই তেওঁলোকক চাব লাগিব সেইটোনো কি ডাঙৰ কথা একো নহয় ইমান ডাঙৰ ফ্লেটটো লৈছোঁ যেতিয়া ইয়াত মানুহ থাকিলে ভাল লাগিব মা দেউতাহঁত থাকিলেহে ভাল লাগিব মা দেউতাহঁতৰ আশীৰ্বাদ আমাৰ ওপৰত থাকিলে আমি আৰু আগুৱাই যাব পাৰিম বুজিছা হ'ব দিয়া কালিলৈ আমি দুয়োজনে গৈ মই ছুটি ল'ম গৈ লৈ আহিমগৈ বুজিছা ঠিক আছে দিয়া বহুত ভাল লাগিছে মনটো এতিয়াহে মই বহুত ভুল কাম কৰি আছিলোঁ সঁচাকৈ এতিয়াহে কিবা এটা পাতলা লাগিছে মাহঁতক কেতিয়া লগ পাওঁ এনেকুৱা লাগিছে মাহঁতে চাগে কিমান মনত দুখ পাইছে সঁচাকৈ মই ক্ষমা খুজিম সকলোকে মই বহুত ডাঙৰ ভুল কৰি আছিলোঁ হ'ব দিয়া তুমি এতিয়া অফিচলৈ যোৱা কালিলৈ সোনকালে ওলাই যাম আমি ছুটি লৈ আহিবা আজি ঠিক আছে দিয়া এতিয়া মই যাওঁ হা ঠিক আছে যোৱা